দাদা বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনৰ দৰমহা বৃদ্ধি সন্দৰ্ভত কেইবাটাও শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। তাৰে ভিতৰত দুই এটা খবৰ আপোনালোকে জানে যে যদিও বিষয়টো পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰথম খবৰটো হ'ল আপোনালোকে কৰোনাৰ সময়ত পাবলগীয়া 18 মাহৰ DA এৰিয়াৰৰ বিষয়টো চৰকাৰে নিদিব বুলি কৈ আছিল আৰু সেই বস্তুটি এতিয়ালৈকে শেষ হ'ব লাগিছিল। কিন্তু আজি আকৌ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ বাজেটত 4 ফেব্ৰুৱাৰী তাৰিখে উপস্থাপন হয় আৰু এয়া চাব আপোনালোকক দেখুৱাইছোঁ 18 মাহৰ বিষয়টো পুনৰবাৰ দিয়া নহ'ব বুলি কয়। কিন্তু লক্ষণীয় বিষয়টো হ'ল যে যোৱা 2024 বৰ্ষটোত 8ম দৰমহা আয়োগ প্ৰৱৰ্তন নহ'ব বুলি কেইবাবাৰো একাধিকবাৰ ৰাজ্যসভা আৰু লোকসভাৰ পৰা 18 মাহৰ DA এৰিয়াৰৰ টকাখিনি কেন্দ্ৰীয় কোনো পদ্ধতিয়েই আপোনাৰ 8ম দৰমহা আয়োগ নিদিব বুলি পংকজ চৌধুৰীদেৱে উত্তৰ দিছে। ঠিক অনুৰূপ ধৰণেও 18 মাহৰ DA এৰিয়াৰৰ বিষয়টো আপোনাৰ 8ম দৰমহা আয়োগৰ দৰে যে দিব বুলি ক'ব, তাতো কোনো শংকা নাই, কিয়নো 8ম দৰমহা আয়োগ প্ৰৱৰ্তন নহ'ব বুলি কেইবাবাৰো সংশোধনী জাননীৰ পৰা প্ৰকাশ পোৱাৰ পিছত 8ম দৰমহা আয়োগ কৰ্মচাৰীসকলৰ কাৰণে গঠন কৰিব। ঠিক তেনেদৰে 18 মাহৰ DA এৰিয়াৰৰ বিষয়টো যিহেতু পুনৰ চৰ্চাৰ বিন্দু হৈ পৰিছে, সদনত একেলগে পুনৰবাৰ উপস্থাপনৰ হৈ আছে, তেনেহ'লে 8ম দৰমহা আয়োগ নিদিম বুলি কৈও অৱশেষত ইয়াৰ ওপৰত ভাল সুখবৰ নাহিব, তাতো আমি মানি ল'ব নোৱাৰি। এই ক্ষেত্ৰত নিশ্চয় ভাল খবৰ আহিব বুলি জনা গৈছে। 8ম দৰমহা আয়োগৰ 18 মাহৰ DA এৰিয়াৰৰ বিষয়টো আপোনালোকে নিশ্চয় ভাল খবৰ লাভ কৰিব। আন এক বিশেষ খবৰ হ'ল যোৱা জানুৱাৰী 2025 পৰা কাৰ্যকৰী হোৱাকৈ আপোনালোকে আকৌ 3% মৰগীয়া বনছ DA এৰিয়াৰ লাভ কৰিব, যিটো আপোনালোকৰ বৰ্তমানৰ 53% ঠাইত সেয়া 56%লৈ হ'বগৈ, যিটো অহা মাহত কেন্দ্ৰীয় কেবিনেটৰ সেয়া আপোনাৰ বস্তুখিনি ঘোষণা কৰিব, মানি ল'ব আৰু তাৰ পাছত আপোনালোকে জানে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰাৰ 15-20 দিনমান পিছতেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও লাভ কৰে। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।